বাইদেউ কি কৰি আছে স্ক্ৰিপ্ট পঢ়ি আছে বাইদেউ আমি চিৰিয়েলৰ কাম আমাৰ চলি আছে গুণগুণ কথা মৰমৰ আপোনালোকৰ মাজলৈ অলৰেডি আহিলেই আৰু এটা মাহ মাত্ৰ আছে বাকী চাগে আপোনালোক সকলোৰে ঠিকেই আছে আশা কৰোঁ ভালে থাকক আৰু আমাৰ বহু বিৰতিৰ মূৰত এতিয়া আমি যিটো আমি আৰম্ভ কৰিছিলোঁ আজি 2-3 মাহমানৰ পৰা আপোনালোকক কৈ আছিলোঁ অতি শীঘ্ৰে আহি আছে ফাইনেলি আহি পালেহি মোৰ ল'ৰা আপোনাৰ ল'ৰাহে নেকি হয় মোৰ ইয়াৰ ল'ৰা অকণমান কন্দুৰিক হয় খুব মোৰ মৰমৰ মোৰ বাবুচনা মোৰ মৰমৰ মোৰ আশা সপোন সকলো মোৰ ভৱিষ্যত মানে খুব মৰমেৰে তাক ডাঙৰ কৰিছোঁ বহুত অলপমান কম বয়সত বিয়া হ'লোঁ মই আৰু এটা ল'ৰাৰ মাক ভাল মানে মানুহজনে টকা পইচা অকণমান দেখুৱাই দিছিলে আৰু সেইখিনি সুখ বুলি ভাবি ল'লোঁ কিন্তু এতিয়া বহুত পস্তাই আছোঁ টকা পইচা সকলো সুখ নহয় আচলতে দেই এতিয়া বহুত পস্তাই আছোঁ সদায় কাজিয়া লাগে গুণগুণ চালে কিন্তু নিশ্চয় গম পাব মোৰ মানুহজনৰ লগত মানে মানুহজনৰ নাম হৈছে শ্ৰীযুত বলীন্দ্ৰ হাজৰিকা নাম থকা মানুহ হয় তেখেতৰে মই বনিতা মোৰ নাম তাৰপিছতে কিন্তু তেওঁৰ লগত মানে মোৰ যিমানখিনি চলি আছে আপোনালোকে চিৰিয়েলখন চাই উপভোগ কৰিব আৰু বুজিও পাব কি হয় আমাৰ মাজত এখন আপোনাৰ 4 ডিচেম্বৰত আহিছে আমাৰ ৰাজেশ ভূঞা ডাঙৰীয়াৰ পৰিচালনা পৰিকল্পনা আৰু আমাৰ মন্দিৰা বৰকটকীৰ পৰিচালনা সংলাপত আছে জিতু চুতীয়া তেখেতে খুব সুন্দৰ এটা মানে জিতু চেতিয়া তেখেতে গোটেই কাহিনীটো মানে লিখিছে আমি কৰি আছোঁ আপোনালোকে চাই খুব ভাল পাব আমাক আশীৰ্বাদ কৰিব আগুৱাই নিব থেংক ইউ ইমান দিনৰ পৰা আচলতে আপোনালোকে দেখিয়ে আছে আপডেটো পাই আছে আমাৰ এখন নতুন ধাৰাবাহিক আহি আছে গুণগুণ কথা মৰমৰ আৰু আপোনালোকে যেনেকৈ আগ্ৰহেৰে বাট চাই আছে আমিও বহুত বেছি আগ্ৰহী বহুত বেছি এক্সাইটেড ধাৰাবাহিকখনক লৈ ইয়াত বহুত নতুন কিবা কিবি দেখিবলৈ পাব আপোনালোকে আচলতে চবকে এটা নতুন ৰূপত দেখি পাব ময়ো এটা নতুন চৰিত্ৰ কৰি আছোঁ আগতে কৰা নাই মোৰ কাৰণে চেলেঞ্জিং হয় সেইকাৰণে বহুত বেছি এক্সাইটেড হৈ আছোঁ সকলোৱে চাই ভাল পাব গতিকে খুবেই আশাবাদী আমি আপোনালোকে আমাক মৰম দিব আৰু ধাৰাবাহিকখন ধুনীয়াকৈ চাই যাতে আমাক আৰু উৎসাহ দিয়ে তাই কামনা কৰিলোঁ আৰু ধন্যবাদ মই এনেই কথা আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে নেকি ইয়াত আছে এইটো চালে গম পাব কেইজনী আছে এজনী নহয় চাব লাগিব এতিয়া চালে মানে মোৰ ল'ৰাই মানে মোৰ চকু আগত ভাল দেই তেওঁ মানে বাহিৰত কি কৰিছে ময়ো পিছতহে গম পাইছোঁগৈ দেই তেওঁ অকণমান গণ্ডগোল কৰিছে পইচাই অলপমান নাকতে ছিঙিছে মৰমৰ মাকৰ মৰমেও নাকতে ছিঙিছে সেইকাৰণে ল'ৰা ছোৱালীক অন্ধ প্ৰেম কৰিব নাপায় মানে শাসনৰ মাজত ৰাখিব লাগিব দেই সেইটো কিন্তু ডাঙৰ কথা ভালে আছে কোৱা ফুলক আপোনালোকে গম পাইছে ৰেমনিত আকৌ এখন নতুন ধাৰাবাহিক আহি আছে গুণগুণ কথা মৰমৰ 4 ডিচেম্বৰৰ টাইমটো দিয়া নাই এতিয়ালৈকে আৰু এইখিনি ভনিতা বহুত গালি পাৰি থাকে বহুত গালি পাৰি থাকে আৰু এইপিনে কিবা এটা হৈ আছে কি হৈ আছে বাথৰুম যাই আছো গা ধুই আছো বাথৰুমত গ'লে গা ধুব কাৰণ মেকআপৰ বস্তু লৈ 9,000 বস্তু সেইটো কাৰণে আৰ্টিষ্টবিলাকক মেকআপ দি থাকোঁ কাৰণে মই প্ৰতি বেছিকৈ কৰি আছোঁ সেইটো কাৰণে মই গা ধুবৰ কাৰণে এইটো পিন্ধি আছোঁ কষ্টিম মৰম চেনি দিয়ক আমাক কেমেৰামেনৰ লগত এবাৰ পৰিচিত হৈ লওক নতুন কেমেৰামেন আছে সিজন গ'ল কথা নপতা যাম এইজনে কথা পাতে বাৰু অকণমান কোৱা তোমাৰ কেইদিন হৈছে মই আধাতে সোমাইছোঁ কিন্তু লোকেশ্যন বহুত ভাল লাগিছে আৰ্টিষ্টবিলাক কেনেকুৱা আৰ্টিষ্টবোৰো ভাল ডাইৰেক্টৰ কেনেকুৱা ডাইৰেক্টৰ চবচে স্পেচিয়েল ডাইৰেক্টৰে কিবা বেছি গালি চালি পাৰে নেকি এইটো থাকিবই কামৰ মাজততো এইখিনি থাকিবই আৰু শ্বুটিঙত নাথাকে তোমাৰ আধাখনীয়া হ'ল চামলা নাচ দেখাব তাকে বহুত গালি পাৰি থাকে মোক কোনে গালি পাৰি একচুৱেলি তাইক গালি পোৱাৰ ৰিজনটো এনেকুৱা যেতিয়া আমাৰ মানে ঘৰুৱা সংসাৰৰ মাজত কিবা এটা লাগি থাকে সেইখিনি সময়তে তাই আহি পেলাই একদম থৰ লাগি চাই থাকিব লাজো লাগে নহয় জানো আমাৰ ঘৰৰ ভিতৰৰ কথাবোৰ তাই জানি যাব ভালকে নকয় সদায় গালি পাৰি মোক সেইখিনি সময়ত তাইও পাহি আৰু মই মানে আচলতে খংটো মানে নিজৰ ল'ৰাটোতো দিব নোৱাৰো নিজৰ ইমান ধুনীয়াকে চুলি ষ্ট্ৰেট কৰিছো কালাৰ কৰা মৰম কৰে আজিকালি কাম কৰা ছোৱালী মানে ভাবে যে লেতেৰা বেতেৰাকে ৰাখে বেয়াকে ৰাখে কিন্তু আমাৰ মালিকনীয়ে
কাম কৰা ছোৱালীক নিজে যেতিয়া চুলি ঠিক কৰিব যায় কাটিব যায় তাইৰো চুলি তুলি মোক ষ্ট্ৰেইট মানে কৰাই আনে। পূজাতে এইবিলাক পূজাত হাইলাইট কৰাই দিছে তেওঁ যিখিনি থাকি গ'ল মানে সেইখিনি পেলাই দিব নোৱাৰে তাইক চুলিত লগাইছে। নতুন কাপোৰ কিনি দিছে পূজাত দিছে কিনি দিছে চুলি ঠিক কৰি চুলি তুলি ঠিক কৰি ধুনীয়া মেকআপ আৰু কাৰণ মই অকণমান একচুৱেলি ষ্টাইলিষ্ট হয় দেই মানে সেইটো কিছুমান থাকি গ'ল আৰু যিটো থাকি গ'ল সেইটো তাইৰ লগত মানে দি দিওঁ তাইকো ধুনীয়া কৰি দিছোঁ ধুনীয়াজনী হৈ থাকিলে নিজেও ভাল লাগে মানে মোক ঘৰ কাম কৰা ছোৱালী ভাই এনেই এলা পিছা হ'ব নেকি বলিন্দু হাজৰিকা মিছেছ বনিতা তো অকণমান থাকিবই এটিটিউডতে ইফালে ডাইৰেক্টৰ মতে আমাক কি ক'ব এই আমাৰ চলি আছে এইটোৱে আমাৰ চবতকৈ ভাল লোকেশ্যন দেখাত ধুনীয়া চুনীয়া লোকেশ্যন য'ত জুলি বা আহে বনিতা আহে এক্টিং কৰিবলৈ তো এইটো ভাল লোকেশ্যন আমাৰ ইয়াত আমি গোটেই দিনটো শ্বুট কৰিম বাকীটো আমাৰ চব আউটডোৰ চ' ইয়াত শ্বুটিং কৰা কেইদিন অলপ ৰিলেক্স হয় আৰামছে বহি মেলি কাম কৰিব পাৰি হাৱা খাই খাই আমি কাম কৰোঁ আমি আমাৰ এচি একদম 24/7 এচি থাকে ফেচিলিটিজ আছে পানী আছে আমি এটা লাইক আমি এটা পাৰ্টি কৰাৰ নিচিনাই ফিল হয় তো মানে কামৰ মাজে মাজে আমি এনজয়মেণ্ট খুব হয় আমাৰতো আৰু আমাৰ শ্যামল মেকআপ যিগৰাকী আছে আমাৰ মাজত যিগৰাকী নহয় যিজন আছে তেওঁ একদম মানে আমাৰ লগে লগে ঘূৰি ফুৰে তেওঁ খানাও বনায় আমাক মেকআপো কৰি দিয়ে মন্দিৰাৰ তেখেতৰ গালিও শুনিছে আমাকো গালিও দি থাকে মন্দিৰাৰ নতুন নাম এটাও দিছে সেই নামটো মন্দিৰাই নিজে ক'লে মই বেছি ভাল কি ক'ব কি ধুনীয়াকৈ ক'ব ক'ত গ'ল নাম এটাও দিছে আমাৰ চামলি অ চামলি কিবা ক'ত গ'ল হয় কপিল মা ক'ত শ্যামলক আমি মা বুলি মাতো মা ক'ত ছোৱালী আচলতে দৰকাৰ নাই ন আমাৰ তথাপি মা বুলি কৈ দিলে মানে মা শব্দটোৰ মিনিং হ'ল যোনে আমাক মৰম কৰে যোনে আমাক দেখভাল কৰে মাক বিচাৰ যোনে আমাৰ কেয়াৰ লয় চ' সেইটোকে আমি মা বুলি কওঁ দেউতাই আমাক পইচা পাতি ঘটি আনি খুৱায় মায়ে আমাৰ কেয়াৰ লয় চাহ বনোৱাৰ পৰা ভাত বনোৱাৰ পৰা ৰাতি শুৱাৰ পৰা চব কৰে তো মায়ে চ' মায়ে মোক ধুনীয়া নাম এটা দিছে চবকে দিছে মা ক'ত আইফালে খুব ভাল পায় ই কথা কৈ ভাল পায় ই হ'ল আমাৰ কপিল আমাৰ গোটেই নমস্কাৰো দিয়ে যেনিবা দেই সি গোটেই আমাৰ চিৰিয়েলখন চলাই ৰাখিছে সি এদিন নাইকিয়া হৈ গ'লে হাতখন ঢিলা হৈ যায় মানে কাম নোহোৱা হৈ যায় ইয়াত মা অহালৈকে তই হেণ্ড অভাৰ কৰিবি মোৰ মা নাই নাজানো ক'ত গ'ল তো বিচাৰ দেউতা আছিলে তাত বেলকনিত তাতে গ'ল চাগে আনিব গৈছে কোন আহিছে আমাৰ কোন আহিছে আনিবলৈ দেউতা আহিছে চিৰিয়েলখনৰ বিষয়ে অকণমান চিৰিয়েলখনৰ বিষয়ে কেনেকৈ চাই থাকিব গুণগুণ কথা মৰমৰ 4 খুব ভাল হৈছে 4 ডিচেম্বৰৰ পৰা চাব লাগিব আপোনালোকে ৰেঙনি চেনেল চিৰিয়েলখন গৈ কেনেকুৱা লাগিছে একদম বঢ়িয়া গালি খাই কেনেকুৱা লাগিছে নাই গালি বোলে আহকচোন মা গাড়ীটো অকণমান লাগি থাকে আকৌ যেতিয়া পেক আপ হৈ যায় চব ঠিক হৈ যায় অঁ গাড়ী মানে চব ঠিকেই আছে তথাপিতো মানে অকণমান লাগে আৰু পেক আপ বুলি কোৱাৰ পাছত সি চবতকৈ আকৌ ভাল হৈ যায় সি কয় আৰু ইমান ভাল ছোৱালীজনী মই ৰাতিপুৱা মানে কি কয় আমাৰ গলিটোৰ পৰা অহাৰ পাছত মই মনসা মন্দিৰ এটা আছে তাত থিয়াকাৰী হৈ যাতে আজি দিনটো ভালকৈ যায় এইকেইদিন যায়ো আছে তেনেকৈ একদিন ভাল অঁ শ্বুটিঙে হোৱা নাই হোৱা নাই তথাপিতো হোৱা কেইদিন যাই আছে এই চিৰিয়েলখন কেনেকুৱা হ'ব সেইটো কথা চিৰিয়েলখন বহুত ভাল হ'ব চাব আপোনালোকে মই একো নকওঁ চিৰিয়েলৰ কথা কিন্তু ভাল হ'ব এইটো ভাল হ'ব অঁ ভাল হ'ব চাব আপোনালোকে দেই তই এক্টিং কৰিছ বোলে এই মাজাবিলাকে কি মাজাবিলাকে অলপ অলপ মাজে 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 মাজা মিলাকে হ'ল অসমীয়া লেংগুৱেজৰ মাজাবিলাকে দেখাব মানে কি ক'ম আৰু মানে জেগাই জেগাই যে অসমীয়াৰ লেংগুৱেজটো বহুত ভাগ বতৰণ আছে এয়া মানে প্ৰমাণ সেইফালে যোৱা ইংটি আৰু আমাৰ ডক্টৰক এবাৰ দেখাই দিয়ে আমাৰ ইণ্টিদা আছে ডাক্তৰ দা আছে আহি যা কোৱা কি ক'ম অনুভৱ ক'ব অনুভৱ ভাল ভাল অঁ গুণগুণ ভাল হৈছে চাব আপোনালোকে অঁ আমাৰ মা আছে মাক দিয়ে মা আহিছে অৱশেষত মোৰ মা আহি পালে মা কি হ'ল ক'ত গৈছে ডাইৰেক্টৰক কিবা নাম এটা দিছে বোলে আপুনি কি নাম দিছে আমাৰ ডাইৰেক্টৰ বাইদেউ চবৰে খবৰ লয় চবকে মৰমো কৰে কোনে কি খাইছে কোনে তো হৈছে কলা কাউৰীৰ দৰে সেইকাৰণে ডিৰেক্টৰৰ নামো আমি মৰমতে থৈছোঁ বেছিকৈ কৈ থাকে চিঞৰি থাকে কাৰণে কামখানি ওলোৱাৰ কাৰণে চিঞৰে মৰমতে একচুৱেলি তাৰে ব্যস্ততাৰ মাজত কোনে কি খাইছে তাকো খবৰ লয় কিন্তু বৰ কাকা কৰে সেইকাৰণে আমি কাউৰী নাম দিলোঁ কিন্তু কলা নহয় ধুনীয়া আমাৰ ডিৰেক্টৰ বাইদেউ কলা নহয় কিন্তু
চিঞৰি থকা কাৰণে চিঞৰি থকাৰ কাৰণে এইটো আচ্ছা এইটো কোনে দিছে আপুনি কাৰণ যিটো তাৰ আগৰ চিৰিয়েল কেইখনো হিট হৈছে আপোনাৰ পাৰিজাত কৈছে আমাৰ মন্দিৰা বাইদেৱে কৰিছে এইবাৰো গুণগুণ কৰিছে মৰম দিছে পাৰিজাতক যেনেকৈ এইবাৰ গুণগুণকো আপোনালোকে মৰম দিয়ক ৰেঙনি চেনেল চাই থাকিব গুণগুণ কথা মৰমৰ চিঞৰি থকাৰ কাৰণে আমাৰ অতি সোনকালে 60টা এপিছড পাৰে হৈ গ'ল আমি গমেই পোৱা নাই 60টা এপিছড পাৰে হৈ গ'ল কেনেকৈ শ্বুটিং হ'ল আমি গমেই নাপালোঁ আকৌ বেছিকৈ চিঞৰক আকৌ বেছিকৈ শেষ হৈ যাব এংকৰ আছে বেছিকৈ মানুহ চালি মই বেছিকৈ ক'ব নোৱাৰোঁ ভাইৰাছ হৈ যাওঁ হৈছে আহি আছে নতুন চিৰিয়েল গুণগুণ আমিয়ে কৰিছোঁ বহুত কষ্টৰে লাইট কৰিছোঁ বা কামবোৰ কৰিছোঁ কপিলক গালি পাৰোঁ ইতিমধ্যে বহুত বেয়া বেয়াকৈ গালি পাৰি থেংক ইউ কপিল বেয়া নাপাবা তাৰে মোৰ লগত আছে ইণ্টি আছে আজি ডাঙৰ ইণ্টি সৰু ইণ্টিও আছে লগতে আৰু ডাইৰেক্টৰ আছে মন্দিৰা বৰগতি মেকআপত আছে শ্যামল আছে আৰু চাইন্সত আছে কপিল দাস আৰু লাইটত আছোঁ আমি দুজন আৰু কেয়াৰটেকাৰ হিচাপে আছোঁ বিভিন্ন ধৰণৰ কাম কৰোঁ আৰু চিৰিয়েলখন কষ্ট হয় যদিও অনুভৱ নকৰোঁ তাৰে মাজতে চলি আছে আৰু কেনেকৈ চলিব আৰু কিমান তাৰিখে আহি আছে বিশেষকৈ আমাক জনোৱা নাই ডিচেম্বৰৰ 4 তাৰিখে আহি আছে চবলৈ চব অসমবাসীলৈকে চাবলৈ আমি অনুৰোধ জনাওঁ ভাল হ'বনে চিৰিয়েলখন ভাল হ'ব নিশ্চয় বিশেষ এইটো কাহিনী দুখীয়া ঘৰৰ কাহিনী আৰু ধনী ঘৰৰ কাহিনী তাৰে মাজতে হাই কাজিয়া চলি থাকে চিৰিয়েলখন কেনেধৰণে চাব দৰ্শকে চাবৰ কাৰণে আমি বহুত আশা অনুভৱ কৰিছোঁ আৰু মোৰ লগত আছে কেমেৰা পাৰ্চন ৰুবুল কেমেৰা পাৰ্চন নহয় ৰুবুল আছে আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ কৈ দে অঁ এছিষ্টেণ্ট ডাইৰেক্টৰ কোন আছিল নাই ধেমালি কৰিছে এছিষ্টেণ্ট ডাইৰেক্টৰ ইয়ে আমাৰ বহুত ভাল দেই ভাল বহুত কষ্ট কৰে ছুটিঙত নাথাকে স্কুটিখন লৈ আহি কোনো নকওঁ যেনে ছুটিঙত কিন্তু বহুত সহায় কৰিছে দেই স্কুটিখন দি অঁ তাৰে কাৰণে ধন্যবাদ থাকিল বহুত আৰু বহুত আমাক সহায় কৰিছা ভোটটো যোৱাৰ কাৰণে আৰু তাৰে কামনাৰে আমি কি কৰোঁ আহিছোঁ হিন্দী কওঁ দুই এষাৰ কওঁ ক'লো এই খেল চাই আছোঁ বৰ্তমান ৱৰ্ল্ড কাপ হৈ আছে চ' চিৰিয়েলৰ লগে লগে মানে খেলো চাই আছোঁ আমি চবফালে মিলাই আছোঁ আৰু মানে এণ্টাৰটেইনমেণ্ট হৈ থাকে আমাৰ ভাল লাগে চ' সেইটোৱে থেংক ইউ চাব আপোনালোকে গুণগুণ কেনেকুৱা বঢ়িয়া গুণগুণৰ কথা কি ক'ম কৈয়ে দুজনী নে তিনিজনী গাৰ্লফ্ৰেণ্ড বুলি অকণমান ক'ব নহয় সেই এইটো কাহিনীটো চাব লাগিব ধাৰাবাহিকখন দেখিলে গম পাব মানে এনে চেনি নি ইমানটো চেনি নহয় আচলতে এইটো দেখিলে গম পাব বাকী কি ক'বা কেনেকুৱা ভিলেন নে ভিলেন বুলি নকওঁ নহ'ব পাৰে ভিলেন আচ্ছা এইটো ছাছপেন্স এইটো চালে গম পাব দেখাততো বাৰু ভিলেন নিচিনা লাগিছে দেখাত ভিলেন নিচিনা লাগিছে ক'ব নাই নহয় হিৰো হৈ যাব কথা নেই আচ্ছা আচ্ছা বাকী ভাল পাব চাই কাৰণ বহুতকেইটা কাহিনী লুকাই আছে চাই ইণ্টাৰেষ্টিং হ'ব বহুতকেইটা কাহিনী লুকাই আছে চবৰে বেলেগ বেলেগ কাহিনী ট্ৰেজেডি কমেডি তোমাৰ একশ্যন চব আছে আচ্ছা ডাইৰেক্টৰ মেডামৰ বিষয়ে কি ক'ব স্ক্ৰিপ্টৰ বিষয়ে ডাইৰেক্টৰ মেডামৰ স্ক্ৰিপ্টটো বহুত ধুনীয়া ষ্টৰি আৰু ডাইৰেকশ্যনৰ কথা নকওঁ ইমান ধুনীয়াকৈ বহুত আচলতে ধুনীয়াকৈ ছাপোৰ্ট ডাইৰেকশ্যন নকওঁ খুব ভাল ধুনীয়াকৈ আমি বহুত ফ্ৰেণ্ডলি আচলতে কামবোৰ কৰোঁ মিলা প্ৰীতিৰে হাঁহি ধেমালিৰ মাজেৰে আমাৰ শ্বুটিং চলি থাকে একো টেনশ্যন ল'বলগীয়া নাথাকে ধুনীয়াকৈ ডাইৰেকশ্যনত কেনেকুৱা অকণমান চিৰভাষক হয়নে চিৰভাষক কয় আচলতে চিৰভাষক মানে খং উঠিলে তাই অকণমান চিৰভাষক কৰি দিয়ে বাকী সেই ভালে লাগে জিতু দা বঢ়িয়া বহুত ধুনীয়া তেওঁ আচলতে কাহিনী আগতো আপোনালোকে চাইছে পাৰিজাত চাইছে তাৰ আগতো বহুত কেইখন ধাৰাবাহিক তেওঁ
লিখিছে। পাইজাত কিন্তু মন্দিৰাবাই ডাইৰেকশ্যন মন্দিৰাবাৰী ডাইৰেকশ্যন খুব ধুনীয়া আৰু এইখনো আপোনালোকে সেই একেটাই জুতি পাব কাৰণ যিটো দৰে স্ক্ৰিপ্ট আকৌ মন্দিৰা বৰকটকী ডাইৰেকশ্যন। চ' পাৰিজাতৰ পিছত গুণগুণ খুব ভাল পাব আপোনালোকে চাই। মই পাৰিজাতত বেলেগ আছিলোঁ, অলপ ভদ্ৰ আছিলোঁ, ভদ্ৰ এটা চৰিত্ৰ, ইয়াত সম্পূৰ্ণ অপজিট। চ' সেয়াই আৰু চব বেলেগ। এটা ভদ্ৰ অভদ্ৰ নহয়, ভদ্ৰও নহয়। আচ্ছা, ভাল পাব চাই দিয়া। ধন্যবাদ। কি আৰু কোন আছে? আমাৰ ককা আছে, হেৰি হাজৰিকাতে আছে নেকি? অকণমান মনে মনে কথা এটা পাতোঁ। একদম একচুৱেলটো যদি আমি পাতিবলৈ যাওঁ মানে গুণগুণৰ আপোনাৰ একদম মনৰ কথাটো ক'ব লাগিব। আপুনি ধৰি লওক গুণগুণৰ যিখিনি আপুনি দৰ্শকৰ পৰা আশা কৰে বা যেনেকুৱা ধৰণে আপুনি মানে গুণগুণৰ এটা থাকে ন ডাইৰেক্টৰ হিচাপে বহুত আশা থাকে। সেইটো আপোনাৰ পৰা মই মনৰ পৰা কেনেকৈ উলিয়াই ল'ম? মানে আপুনি দৰ্শকৰ পৰা কেনেকুৱা ধৰণৰ কি ৰেচপঞ্চ বা কি আপুনি কেনেকুৱা ভাবি পিনি বনাইছে? গুণগুণখন একচুৱেলি কি হয়, যেতিয়াৰ পৰা অকলে কাম কৰিবলৈ ল'লোঁ, অকলে যেতিয়াৰ পৰা ডাইৰেকশ্যন দিছিলোঁ, অৱতাৰখনৰ কথাটো আৰু আল্পনাখনৰ কথাটো এটা নকওঁ কি এইখন নৰ্মেল আমাৰ যেনেকুৱা। তো কি হ'ল, এই দুখন কৰাৰ পিছত মোৰ যিটো মানে ময়ো কথা পাতিব পৰা হ'লোঁ, ডিছকাছ কৰিব পৰা হ'লোঁ ন যিটো দাৰ লগত। তো তেতিয়া মানে আমি বনাই লওঁ, দুয়োজনে কথা পাতি বা আমাক তেনেকৈ এটা লাইনাৰ এটা দি দিয়ে, তেতিয়া মানে আমি ডিছকাছ কৰি লওঁ যে এইটো আমি এনেকৈ কৰিম, দুখীয়া বেকগ্ৰাউণ্ডটোক লৈ পেলাই কৰিম। চ' দুখীয়া মানুহখিনিৰ লাইফটো বহুত ষ্ট্ৰাগল থাকে। তেওঁলোকে হাঁহিলেও মানুহে ব্লেম কৰে, তেওঁলোকে কান্দিলেও মানুহে মানে হাঁহিব, তেনেকুৱা টাইপ এটা। চ' ধনী মানুহখিনি এটা কি ভাল হয়, তেওঁলোকে যিয়ে নকৰক কোনেও একো মানে ক'বলৈ চবে ভয় কৰে। তো দুখীয়া মানুহখিনিয়ে যদি ইভেন পঢ়ি পেলাই ভাল ৰিজাল্টটো কৰে তেতিয়াও মানুহে কিবা এটা শুনাব, বা যদি সিহঁতে কিবাকৈ কষ্ট কৰি চাকৰি এটাও পায় তেতিয়াও মানুহে শুনাব যে কিবা এটা কৰিহে পালে, কিবা এটা তেল মাৰিহে পালে, বা সিহঁতৰ মানে কোনেও তেওঁলোকৰ ফিলিংছটো মানুহে বুজিবলৈ অকণমান টান পায়। চ' এই চিৰিয়েলখনত এইটোৱে বেচিকেলি হৈছে যে দুখীয়া মানুহখিনিও যে পঢ়ি শুনি কাম বন কৰি নিজৰ লাইফটো আগুৱাই লৈ যাব পাৰে, সিহঁতৰো যে এটা ফিউচাৰ আছে, সিহঁতেও যে ভাল চাকৰি এটা কৰি ভালকৈ মাক দেউতাকক খুৱাই পিন্ধাই ৰাখিব পাৰে, সেই গোটেই কনচেপ্টটোৱে হৈছে গুণগুণৰ। এতিয়া তাত কি কি কষ্ট তেওঁলোকে ফেচ কৰিব বা তাত কি কি তেওঁলোকে ষ্ট্ৰাগল ফেচ কৰিব, সেইটোকে আমি ইন ডিটেইল দেখাইছোঁ। এইটো হ'ল লামচাম মই তোমাক কোৱা ষ্টৰিটো আৰু বা অডিয়েঞ্চক জনোৱা যে দুখীয়া মানুহখিনিৰ ওপৰত আমি ফ'কাছ কৰিছোঁ। বাট এইটো নহয় যে তাত খালি দুখীয়া মানুহেই থাকিব, ধনী মানুহখিনিও থাকিব। তেওঁলোকেনো কেনেকুৱা লাইফষ্টাইল, তেওঁলোকৰনো মই ধনী মানুহ বা দুখীয়া মানুহক ডিফাৰেঞ্চিয়েট কৰা নাই, বাট চবৰে মনৰ এটা থাকে ন। তো সেই বস্তুখিনিতো বেছিভাগ যদি আমি চাওঁ চিৰিয়েল চোৱা মানুহখিনি গাঁৱৰ মানুহখিনি থাকে আমাৰ, বা আমাৰ নৰ্মেল কাম বন কৰি যিখিনি মানুহে কষ্ট মষ্ট কৰি ৰাতি আহি পেলাই টিভিটো চায়, তেওঁলোকে বিচাৰে ন এণ্টাৰটেইনমেণ্ট এটা। তো নিজৰ লগত যেতিয়া তেওঁলোকে ৰিলেট কৰিব ষ্টৰিটো, তেতিয়া মই ভাবোঁ তেওঁলোকে সেইটোৰ ভিতৰত নিজে নিজে সোমাই যাব। আৰু যিখিনি পাৰিছোঁ কষ্টটো চবেই কৰিব লাগিব, চব কামতে কষ্ট আছে। চ' কষ্ট কৰিছোঁ কাৰণে যে আপোনালোকে চাব সেইটো নহয়, প্ৰডাক্টটো ভাল পাব, ষ্টৰিটো ভাল, মানুহখিনিয়ে বৰ ভালকৈ নিজৰ এতিয়া যিখিনি ষ্টুডেণ্টে পঢ়ি আছে তেওঁলোকে নিজৰ লগত পাৰিব, বা যিখিনি মানুহে কাম কৰি আছে তেওঁলোকে পাৰিব। আমি চাইকেল দোকানী এটাৰ লাইফষ্টাইল লাইফত কি হয়, গেলামাল দোকানী এজনৰ লাইফত কি হয়, বা গেলামাল দোকানী এখনৰ ওচৰে পাজৰে কি হৈ থাকে, এই গোটেইখিনি বস্তু দেখাবলৈ চেষ্টা কৰিছোঁ। তাৰ মাজত আপোনালোকে নিজক বাছি ল'লেই হ'ল আৰু যে এইখিনি দেখোন আমাৰ ঘৰৰ ওচৰত হৈ থাকে। তেনেকুৱা কেৰেক্টাৰো আছে, কিছুমান তেনেকুৱা কেৰেক্টাৰো আছে। বিভিন্ন মানুহৰ কেটেগৰী মানুহ থাকে, বিভিন্ন ধৰণৰ মানুহ থাকে সমাজখনত। আমি কাকো ভাল বেয়া ক'ব নাই যোৱা, কিন্তু সেই মানুহখিনিকে আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ। চ' আপোনালোকে নিজকো চাগে ক'ৰবাত অকণমান দেখিব, তাত যিখিনি ভালটো ভাল, যিখিনি বেয়া বুলি গম পাই আমি নিজে ঠিক কৰিব লাগিব। তো মোকো চাগে কোনোবা এটা কেৰেক্টাৰত মই দেখিম, তোমাকো চাগে তুমি কোনোবা এটা কেৰেক্টাৰত দেখা, কিন্তু তোমাকতো দেখাই পাব, তুমি য'তে যি ঘটনা ঘটিব তোমাকতো তাত দেখাই পাব। চ' সেই তেনেকুৱা ঘটনাবোৰ চব মানুহে কষ্ট কৰি আছে, আমি সেই কষ্টখিনিকে অকণমান ৰিপ্ৰেজেণ্ট কৰিছোঁ। আৰু চালে ভাল লাগিব মানুহখিনিয়ে। ভাল সময় এটাত আমি আপোনালোকৰ আগত গুণগুণখন আগবঢ়াম। ঠাণ্ডা দিন পৰিছে, ধুনীয়াকৈ খানা পিনা বনাই কৰি ল'ব, বা নহ'লে চাহকাপ লৈ ল'ব, একদম ভাল সময় এটাত, সেইটো এচিয়ৰ কৰি দিছোঁ। এটা চুৱেটাৰ টুৱেটাৰ পিন্ধি ল'ব, পিন্ধি লৈ পেলাই চাব। আপোনালৈ শুভেচ্ছা থাকিল, ধন্যবাদ। লগতে তোমালৈও থাকিল, মোলৈ থাকিল, গোটেই টিমটোলৈ শুভেচ্ছা আমি জনাইছোঁ। ভাল হওক,
আৰু এইখিনিতে মই আৰু এটা কথা কৈ দিওঁ, আমি ইয়াতে ড্ৰিমছ ভিলাত শ্বুট কৰি আছোঁ। ড্ৰিমছ ভিলা এটা গেষ্ট হাউচ হয়, কৈ দিওঁ বিকজ আমি যিহেতু ইয়াতে কামেই কৰি আছোঁ। এইটো এটা গেষ্ট হাউচ হয়। চ' ইয়াত যদি আমাৰ কোনোবাই কেতিয়াবা ইয়াতে বুকিং কৰিব বিচাৰে গেষ্ট হাউচ হিচাপে, চ' আপোনালোকে বৰ ধুনীয়াকৈ গুগলত আপোনালোকে পাই যাব ড্ৰিমছ ভিলা। আমাৰ বেলতলাতে আছে, একদম মেইন ৰোডতে হয়। চ' এই বহুত ধুনীয়া ফেচিলিটি, বহুত ধুনীয়া ইণ্টেৰিয়ৰ। মই শ্বুটিঙৰ কাৰণে কোৱা নাই বাৰু, কিন্তু কোনোবাই যদি থাকিবলৈ আহিব বিচাৰিছে, ঘপককৈ গুৱাহাটীত আহি জেগা এডোখৰ বিচাৰিছে ৰাতিটো কটাবলৈ, ত' ড্ৰিমছ ভিলা ইজ ভেৰি এফৰ্ডেবল হয় আৰু বহুত ধুনীয়া।